14 বছৰীয়া বনবাসী জীৱনৰ অন্ত পেলা ৰাজ্য শাসনৰ মই মেলচোপাত চিৰপূজ্য পিতৃৰে বৰদৰে ৰাজ্য শাসন মই কৰিব পাৰিছো নাই এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে তোমালোক আৰু অযোধ্যাৰ প্ৰজাজনৰ ওপৰত দাদা অযোধ্যাৰ সুখময় গৌৰৱাদী চতুৰ্দিশে বিয়পি পৰিছে তোমাৰ দৰে গুণী এজনক ৰজা হিচাপে পাই ধন্য ধন্য আজি অযোধ্যাৰ প্ৰজাগণ আৰু সকলো ধন্য আমি তোমাৰ ভাতৃগণ নে কি কোৱা ভাইহঁত সঁচা দাদা আজি অযোধ্যাৰ প্ৰজাৰ মুখত নাই অলপো দুখৰ চিন প্ৰতি প্ৰজাৰ মুখে মুখে কেৱল তোমাৰেই গুণাদুতি সঁচাকৈয়ে দাদা সঁচাকৈয়ে গৌৰৱান্বিত আজি আমি তোমাৰ ভাতৃগণ দাদা কি হৈছে তোমাৰ হয় হয় দাদা এই জয় গৌৰৱ আৰু কিমান দিন থাকিব দাদা লক্ষ্মণ সদনে আজি কবি উঠে মন নাজানো দাদা ভয়ৰ কাৰণ কোনোবাই যেন সুদূৰৰ পৰা চিঞৰি চিঞৰি নাজানো দাদা অযোধ্যাৰ কি বিপদ হয় নাজানো দাদা কিয় আজু হ'ব লাগে এই ঠাকুৰ লক্ষ্মণ তুমি তোমাৰ ক্ষেত্ৰত এনেকুৱা চঞ্চলতাই শোভা নাপায় লক্ষ্মণ শোভা নাপায় দাদা নেদেখো কোনো চিন্তাৰ কাৰণ ব'লা এতিয়া আমি যাওঁ খন্তেক বিশ্ৰামৰ হেতু বলো দাদা
됐다. 어이라 한다. 단어 구한다. 상마휘 베이비 상대 와하다물다 페스티벌이 안무 Mahal!